সো হেল্ল' গাইজ, কি খবৰ সকলোৰে। ফাইনেলি যিটো অৰ্ডাৰ দিছিলোঁ সেইটো আহি পালেহি। নাজানো কি আহিছে কি নাহিছে, কিন্তু মানে ফ্লিপকাৰ্টত এটা অৰ্ডাৰ দিছিলোঁ ব্লগিঙৰ কাৰণে মই ট্ৰাইপড এটা। চ' তাকে আজি আনবক্সিং কৰিম বুলি ল'লোঁ। চ' আপোনালোকে চাওক, লেটছ চি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মই আগতে একবাৰ খুলিলোঁ, তাৰপাছতো আকৌ মই আপোনালোকক ভাবিলোঁ যে এটা আনবক্সিঙৰ ভিডিঅ' বনাই দিওঁ, নাজানো আনবক্সিং কৰিবলৈ। চ' এইটো মেইন বস্তুটো ইমান এটা ভাল হয়নে নহয় গম নাপাওঁ, কিন্তু ইয়াত আপোনালোকে চাব পাৰে। $314 লৈছে ডেলিভাৰী চাৰ্জৰ সৈতে। চ' এইটোৱে, আৰু ভিতৰত কি আছে চাওঁ। সেইটো ক্লিপটো লগোৱা ক্লিপটো হয়তো, আৰু কি আছে ভালদৰে চাই লওঁ। কি কিবা আছে আৰু নাই, পুষ্টি একো দিয়া নাই ন, পুষ্টিখনো দিয়া নাই। চ' এখন দিছে কি শ্লিপ গম নাপাওঁ, কিবা শ্লিপ আৰু এখন গাইড। চ' আমাৰ এইটো দৰকাৰ নাই। চ' এইটোৱে মেইন বস্তুটো, এইখিনি চাইড কৰি দিওঁ। মেইন বস্তুটো এইটোৱে, আপোনালোকে দেখিছে, ভালদৰে দেখাই দিছোঁ। এণ্ড এতিয়াৰ পৰা ব্লগিং কৰিম বুলি ভাবিছোঁ। এতিয়াৰ পৰা নহয়, পৰীক্ষাৰ পাছৰ পৰা ব্লগিং কৰিম এইটোৰ দ্বাৰা। এইটো ইমান এটা ভাল নহয়, আৰু ভাল কিনিব লাগিব। চ' ইমানেই। মই এতিয়া ফিটিং কৰি দেখাই দিছোঁ, সম্পূৰ্ণ ফিটিং কৰিলে কেনেকুৱা এটা লুক হয়। চ' এনেকুৱা হয়গৈ, ইমানেই আৰু। চ' ব্লগিং কৰিম বুলি ভাবিছোঁ। চ' যদি ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।